দাদা পূজাৰ বিষয়ে দুই এষাৰ কৈ দিয়ক। পূজাৰ বিষয়ে কিবা এটা কৈ দিয়ক। পইচা টকা মানুহ আমি হয় পইচা দি 50 টকা দি আমি দাঁত খুচৰি আছোঁ কেনেকৈ হুঁচৰি আছে দেখাই দিয়ক। মানুহ এবাৰ দেখাই দিয়ক। আৰু তাৰ পইচা নাই সি দেচলা সলা দি খুচৰি আৰু সি আকৌ ঝুপুৰ কাঠি দি খুচৰি হয় নেকি? কেনেকৈ সঁচাতে দেখাই দিয়কচোন এবাৰ। দবাই দিব নোৱাৰোঁ এতিয়া মানুহ আহি আছে মানুহ আহি আছে পাব্লিক আহি আছে কি ক'ব বুলি এই চকৰি চাওক চকৰি চকৰি দেখাই আছো ৰ তেওঁলোকে পূজা বুলি পূজা বুলি কেনে লাগছে হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকে চাবলৈ পাৰিব কি চল স্কুবাখনত দত্তক এই ফাংচনত চাবলৈ আহিছোঁ আমি প্ৰাণজিত আমাৰ লগত আছে আৰু আমাৰ গাঁৱৰ ল'ৰা কেইটামান আছে চাই লওক সিহঁতকো নাচি আছে পুৰা কিবা ক'বা নেকি? একো নহয় কিবা এটা কৈ দিয়া আমি